নমস্কাৰ বন্ধুসকল। পৃথিৱীত এনেকুৱা কিছুমান অদ্ভুত খেল আছে যিবিলাক খেলিবলৈ হাৰ্ট মজবুত হোৱাৰ উপৰি মৃত্যুৰ লগত চেলেঞ্জ কৰিব পৰা ক্ষমতা থাকিব লাগে। পৃথিৱীত মানুহে মৃত্যুক ভয় নকৰি তেনেকুৱা কিছুমান ভয়ংকৰ খেলাত বন পেপাৰত চাইন কৰি খেলা দেখা যায়। অৰ্থাৎ উক্ত খেলবোৰত খেলুৱৈৰ মৃত্যু হ'লে অথৰিটি দায়ী নহয়, খেলুৱৈ নিজে দায়ী। এনেকুৱা ভয়ংকৰ নীতি নিয়ম ও নিষেধাজ্ঞা থকাৰ পিছতো দিনক দিনে উক্ত খেলবোৰত খেলুৱৈৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। সঁচাই ভিউৱাৰ্ছ, পৃথিৱীখন যেন খন্তেকীয়া আমোদ বিনোদনৰ ঠাই। হেল্ল' ফ্ৰেণ্ডছ, আজি পৃথিৱীৰ অদ্ভুত কেইগৰাকীমান খেলুৱৈৰ বিষয়ে চমুকৈ আলোচনা কৰিম। মহিলা খেলুৱৈসকলে পৃথিৱীত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। চ' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব গৈ আছে। কাইণ্ডলি সম্পূৰ্ণ ভিডিঅ'টো চাব। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে এন ইণ্টাৰেষ্টিং ভিডিঅ'। নাম্বাৰ 1, অলগা কাৰ্বাট। পৃথিৱীত ওমেন্স আৰ্টিষ্টিক জিমনাষ্টিক্সৰ নতুন যুগৰ সৃষ্টিকৰ্তা বুলি জনা যায়। অলিম্পিক গেমছত 17 বছৰীয়া অলগাই মনোমোহা প্ৰদৰ্শন কৰি গোটেই বিশ্বক মহিলা জিমনাষ্টিক্সৰ চৰম আমোদ দিছিল আৰু বিভিন্ন এৱাৰ্ডসমূহ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গ'ল্ড মেডেল অৰ্জন কৰিছিল বেলেঞ্চ বিম আৰু ফ্ল'ৰ এক্সাৰচাইজ ফাইনেলত। অলগা কাৰ্বাট মাৰ্কছ দ্য বিগিনিং অফ এন এজ of gymnastics dominated for decades by youngsters. Number 2, Nadia Comaneci. She is called the first perfect 10. তাই প্ৰথম খেলুৱৈ যিজনীয়ে অলিম্পিকত স্ক'ৰ কৰিছিল পাৰফেক্ট 10 অন দ্য আনইভেন বাৰ্ছ। 41 পাৰফেক্ট স্ক'ৰ্ছ ৱৰ ৰেকৰ্ডেড ইন অলিম্পিক ওমেন্স আৰ্টিষ্টিক জিমনাষ্টিক্স কম্পিটিশ্যন। স্পৰ্টছ কেৰিয়াৰত বিভিন্ন মেডেলসমূহ অৰ্জন কৰি বিশ্বত পপুলাৰিটি গেইন কৰিছিল। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো প্লিজ লাইক কৰিবলৈ নাপাহৰিব। নাম্বাৰ 4, নাষ্টিয়া লিউকিন। অলিম্পিক গেমছত গ'ল্ড মেডেল অৰ্জন কৰা তৃতীয়গৰাকী খেলুৱৈ হিচাপে আমেৰিকাৰ লগতে গোটেই বিশ্বত জনাজাত। শ্বি ৱাজ ন'ন ফৰ দ্য ফাৰ্ষ্ট ওমেন টু উইন দ্য অলিম্পিক্স ইন দ্য এৰা অফ দ্য অ'পেন এণ্ডেড স্ক'ৰিং ছিষ্টেম। তাই অদ্ভুত খেল প্ৰদৰ্শন কৰি বিশ্বক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। হেল্ল' ফ্ৰেণ্ডছ, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু আজি নতুন চাই থকাসকলে যদি ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।